এক ভয়ংকৰ ঘটনাৰ সংঘটিত হৈছে এইখন অসমতে। স্ক্ৰীনত দেখাৰ এই লম্পটটোৰ নাম হৈছে টেক্সাৰ। এই লম্পটটোৱে এগৰাকী কণমানি 6 বছৰীয়া শিশুক উপৰ্যুপৰি ধৰ্ষণ কৰে। ধৰ্ষণ কৰাৰ পাছতে কণমানিগৰাকীক গুপ্তাংগত জুই লগাই হত্যা কৰে এই পাখণ্ডটোৱে। অলপ মদ খাইছিল এইটো কাৰণে এইটো হৈ গৈছে মদ। কিয় মাৰি পেলালা দেখোন। ইতিমধ্যে আৰক্ষীয়ে এই লম্পটটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। দিনক দিনে অসমত এনেধৰণৰ জঘন্য কাণ্ডসমূহ বাঢ়িবলৈ ধৰিছে। এই ক্ষেত্ৰত অসম চৰকাৰে এনে পাখণ্ডসমূহক লগে লগেই ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। তেতিয়াহে অসমত এনেধৰণৰ কাৰ্যসমূহ ৰোধিব পাৰিব। কি ভুল আছিল সেই কণমানিগৰাকী? কি বুজি পাইছিল সেই কণমানিগৰাকীয়ে? পখিলাৰ খেৰা বয়সতে মৃত্যুক সাৱটিবলগীয়া হ'ল সেই কণমানিগৰাকী। এনে লম্পটসমূহক অতি শীঘ্ৰেই ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। ব্যুৰ' ৰিপৰ্ট, নিউজ 8।